গাইছ আজি গুৱাহাটীত আহিছিলোঁ অলপ ফুৰিবৰ কাৰণে গুৱাহাটীত আহিছিলোঁ ফুৰিবৰ কাৰণে এই গধূলি গুৱাহাটীত আমাৰ লগৰকেইটাও আহিছে এনে আজি অলপ চলপ কাম আছিল কিবা কিবি কাম কৰিবৰ কাৰণে আহিছিলোঁ গুৱাহাটী চাওক গধূলিৰ গুৱাহাটী বৰ্তমান আমি আছোঁ ক'ত হয় এখানে কি জায়গা হয় এই জায়গাখিনি নামেই নাজানো গাইজ পিছত কৈছোঁ ক'ত চাই মৰে কেনেকৈ ই আগত পৰি কেনে তাতে পাও ভাজি বনাই আছে ৰাস্তাতে পাৰ হৈ যাওঁ আমি আহিলোঁ এতিয়া গাড়ীত উঠি ঘৰত যাম মানে কি হ'ল আমি আহিছিলোঁ গধূলি গুৱাহাটীত আজি অলপ কিবা কিবি কাম আছিল সেইখিনি কৰাৰ কাৰণে আহিলোঁ এইটো ইলাচ আমাৰ লগত দীপৰ বিলত যে গৈছিল দীপৰ বিলত এইটো ইছুপ এইটো ইলাচ আমাৰ লগত দীপৰ বিলত গৈছিল আজি 30 বাজি এইটো তফাজুল ইলাচ এখন হাই দি আজমল গাইজ এইটো আজমল গধূলি গুৱাহাটী সাবস্ক্রাইব করবে করে দেখা তোর চ্যানেলটা সাবস্ক্রাইব করবি আমার তোর চ্যানেল সাবস্ক্রাইব করব ভালো লাগলে সাবস্ক্রাইব করব থ্যাংক ইউ আমিনুল টাটু এলাকা কুবিয়ে দিব ঠিক আছে সব পাগল আমার সব পাগল সব মাথা পাতলা গধূলি গুৱাহাটীত ভাল লাগে একদমেই ভাল লাগে গধূলি গুৱাহাটীত একদমেই ভাল লাগে আপোনালোকো আহিব কি বুলি কয় আমাৰ গুৱাহাটীৰ পৰাই দূৰ আছে গুৱাহাটীৰ পৰা যাই পিনি আমি মোটামুটি 1 কিলোমিটাৰমান যাব লাগে যাই কেনে ঘৰ আমাৰ হয় ক'ত যায় ফালে ৰাস্তাটো পাৰ হৈ লওঁ কথাকেইটা ধৰণে চাওঁ এই বালচিটোৰ মাথা মাৰছি বেলেগ গাড়ী পাম নহয় আৰু তাতে বিৰিয়ানী পায় বিৰিয়ানী খাব অস্তে আমি গাড়িতে উঠিম আৰু গাড়ী আহিব তোৰ Wow, aste.